আৰুণ ধুন আৰুণ আজি স্কুল খোলা নাই যে আমাৰ ধুন ক'ত গ'ল স্কুললৈ উলিয়াই পঠিয়াব লাগে নহয় মাকৰ দেখোন খবৰ নাই ধুন আৰুণ ধুন আৰুণ কি হ'ল দেতা আজি এবাৰ লকডাউন শেষ হ'ল আজি এবাৰ তোমালোকৰ স্কুল খোলা নহয় স্কুল কি বস্তু স্কুল দেতা অ দেতা মই কোন ক্লাছত পঢ়িছিলো আৰু আমাৰ স্কুলখনৰ নাম কি স্কুল কি বস্তু চিনি নাপাওঁ নাপাওঁ কোন শ্ৰেণীত পঢ়িছ মনত নাই নাই ৰ চিনাকি দি আছো স্কুল কোন বস্তু কি ক্লাছত পঢ়িছিলি স্কুলৰ নাম কি চব চিনাকি দি আছো ৰ আহিছো অ আগতে মায়ে যে পিটি 9টা বজাত স্কুললৈ পঠাইছিলে সেইটো কথা কৈছে দেউতাই এতিয়া চিনি পাবি ৰ স্কুল কি বস্তু এতিয়া চিনি পাবি স্কুল চিনি নাপাওঁ ৰ গধূলিকে আজি আহিবি ৰ ঘৰলৈ স্বয়ং যদি মাষ্টৰ জীয়েকৰ এনেকুৱা অৱস্থা হয় স্কুলৰ নাম নাজানে স্কুলত কোন ক্লাছত পঢ়িছে নাজানে তেনেহ'লে মোৰ বাকী ষ্টুডেণ্টবোৰ অৱস্থা কি ৰ অলপ ষ্টুডেণ্টবোৰ অৱস্থা চাই আহোঁগৈ আলিফালে গৈ নেদেখানি মোবাইলটোত ইমান বিজি যে খুন্দা মাৰি দিছহি ছাৰ নমস্কাৰ বেয়া নাপাব তই স্কুল কিয় নগলি তহঁতৰ স্কুল খুলিছে লকডাউন শেষ হ'ল নহয় স্কুল কেলৈ নগলি তই আজি স্কুলখন ক'ত আছিলে পাহৰিলো নহয় বেয়া নাপায় যদি এড্ৰেছটো মোলৈ মেইল কৰিব নেকি মাহঁতে তহঁতি স্কুলৰ এড্ৰেছ পাহৰিলে মেইল কৰিব লাগে তোনে কটো কেইটা চুক আছে ইয়াত লিখ ককেইটা মনত আছে না কটো কেইটা চুক আছে ইয়াত লিখ ক ৱৰ্ডটো ইয়াত লিখ তোৰ আজি চাওঁ কি লিখিলি এইটো কি লিখিলি তই হে এইটো কি লিখিলি ছাৰ ক লিখিলো হা লকডাউনত আধা চাহ পাহৰি থাকিলো সেইকাৰণে নিলিখিলো ৰ তোক আধা আছো এতিয়া মনত পেলাই আছো হে চালা লকডাউনতে বৰবাদ কৰি দিলে আৰু বাকী পিছত গৈ থাকোঁ বাৰু আৰু ল'ৰাবোৰ কোন স্কুল নাই যোৱা বাটে পথে লগ পাওঁ গৈ চাওঁ তাৰপৰা কি হয় দেখা যাব তই স্কুল নগৈ চাইকেলখন লৈ তই ভৰদুপৰীয়াখন ক'লৈ যাওঁ ছাৰ নমস্কাৰ মই অৰুণোদয়টো ভালকৈ ফুটাব নাই অৰুণোদয় ক'বলৈ আহিছ হে কেলে তই অৰুণোদয় আঁচনিটো কেলে হে কিহৰ কাৰণে বিচাৰি যাওঁ তই মই তিনিটা কাৰণে বিচাৰি যাওঁ এটা কাৰণ মই দুখীয়া আৰু 2 নম্বৰ হ'ল মই বিধৱা আৰু 3 নম্বৰ হ'ল মই বিয়া হোৱা নাই হে তোক মই অৰুণোদয় আঁচনি আজি বিচাৰি যাম ৰ চোন লাগে জন্ম দিছে নে বাৰু প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰিছে সিহঁতক দেখোন এই ছমাহমান ইউজ নকৰিলে দেখোন সিহঁতি সেই পাহৰি থাকিলে যে সিহঁতক আপডেট দিবলগীয়া দুখীও লাভ নাই জানুৱাৰীটো বিহু বুলিয়ে বন্ধ ফেব্ৰুৱাৰীতহে এমাহ ক্লাছ কৰি মাৰ্চৰ পৰা লকডাউনেই পালে এতিয়া খুলিছে পাহৰিবতো সিহঁতি কোন স্কুলত পঢ়িছিলে নাম কি